অত্যন্ত হৃদয় বিদাৰক ঘটনা। নিৰীহ জনতাৰ তেজৰ ফাকুৰে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। এইটো অত্যন্ত গৰিহণাযোগ্য ঘটনা আৰু আমি ছাত্ৰ সন্থাই কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। কোনো হত্যা হিংসা কোনো এটা সমস্যাৰ সমাধানৰ বাট হ'ব নোৱাৰে আৰু সেইকাৰণে ছাত্ৰ সন্থা সদায় হত্যা হিংসাৰ বিৰোধী। আমি ছাত্ৰ সন্থাই এটা হিংসাবৰ্জিত পৰিৱেশ বিচাৰোঁ আৰু শান্তিৰ স্বাৰ্থত এখন হত্যা হিংসাবিহীন আমি অসম বিচাৰোঁ। এই ঘটনাটোৰ কাৰণে আমি যাতে অনাগত দিনত আৰু কোনো যাতে পৰিৱেশৰ সৃষ্টি নহয় তাৰ কাৰণে সকলো পক্ষই যাতে সংযম ৰক্ষা কৰি চলে, সকলোকে আমি সংযম ৰক্ষা কৰি আগবাঢ়ি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। জাতি গঠন প্ৰক্ৰিয়া যাতে ব্যাঘাত নজন্মে, মানুহৰ মাজত ভাঙোন্মুখী পৰিৱেশ, ভাতৃঘাতী সংঘৰ্ষ, বিভিন্ন ধৰণৰ ৰক্তাক্ত পৰিৱেশ সৃষ্টি হোৱাৰ যাতে উপক্ৰম নঘটে তাৰ কাৰণে সকলো পক্ষকে সংযম ৰক্ষা কৰি চলিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে এই গোটেই ঘটনাটোৰ কাৰণে কিন্তু চূড়ান্তভাৱে জগৰীয়া অসম চৰকাৰৰ চূড়ান্ত নিৰ্লিপ্ত ভূমিকা, তেওঁলোকৰ গৃহ বিভাগ, তেওঁলোকৰ চোৰাংচোৱাৰ চূড়ান্ত ব্যৰ্থতাৰ কাৰণে এই ঘটনা সংঘটিত হ'ল। কাৰণ চৰকাৰখন এটা বিব্যুগাম গৃহ বিভাগ আছে, তেওঁলোকৰ আৰক্ষী আছে, প্ৰশাসন আছে, অৰ্ধসামৰিক বাহিনী আছে, সামৰিক বাহিনী আছে, চোৰাংচোৱা ৰাজ্যিক চোৰাংচোৱা সংস্থা আছে, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আছে। সকলো থকাৰ পাছতো, ইণ্টেলিজেন্সৰ ইনপুট থকাৰ পাছতো সৰ্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰাটো চৰকাৰখনৰ চূড়ান্ত ব্যৰ্থতা। আৰু চৰকাৰৰ এই ব্যৰ্থতাৰ কাৰণে আজি 6গৰাকীকৈ মানুহে তেওঁলোকৰ জীৱন হেৰুৱাব লগা হৈছে, প্ৰাণ বিসৰ্জন দিয়াৰ পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে অনাগত দিনত চৰকাৰে তেওঁলোকৰ নিৰ্লিপ্ত ভূমিকা পৰিহাৰ কৰি তেওঁলোকৰ এই যিটো প্ৰশাসনিক ব্যৱস্থা, আৰক্ষী ব্যৱস্থাক শক্তিশালী ৰূপত গঢ় দিয়াৰ পৰা তেওঁলোকে যিটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে তাৰ পৰা উত্তৰণ ঘটাই যাতে অনাগত দিনত যাতে সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তা যাতে নিশ্চিত কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু অসমত এই পৰিৱেশ যে সৃষ্টি হৈ আহিছে, বিভিন্ন ধৰণৰ ব্যক্তিৰ উচতনিমূলক মন্তব্য, চৰকাৰী বেচৰকাৰী ব্যক্তি, ৰাজনৈতিক ব্যক্তি, বিধায়ক, মন্ত্ৰী, সাংসদ, আন সাম্প্ৰদায়িক দল, সংগঠন সকলোৱে এই মন্তব্যৰে অসমত এটা পৰিৱেশ সৃষ্টি হৈছে। সুবোধ বিশ্বাসৰ সেই ঘটনাৰ পৰা আজিলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ এই পৰিক্ৰমালৈকে বিভিন্ন ধৰণৰ ব্যক্তিৰ এনেকুৱা ধৰণৰ উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে কিন্তু চৰকাৰে শক্তিশালী পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা নাই। তেওঁলোকে দৃষ্টান্তমূলকভাৱে শাস্তি দিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু সেইকাৰণে আজি এইখন অসমত এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে। আৰু এই গোটেই সকলো ধৰণৰ ঘটনাৰ কাৰণে কিন্তু চৰকাৰে জগৰীয়া। আৰু আহি থাকিবলগীয়া দিনসমূহত চৰকাৰে শক্তিশালী ভূমিকা পালন নকৰিলে মানুহৰ মাজত এটা ভাঙোন্মুখী পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আমি আজি এই সময়ছোৱাত সমগ্ৰ অসমৰ প্ৰতিগৰাকী ব্যক্তি, সকলো অনুষ্ঠানলৈ আমাৰ ছাত্ৰ সন্থাৰ বিনম্ৰ আহ্বান, সকলোৱে সংযমেৰে কাম কাজত আগবাঢ়ক, সকলোৱে সংযম ৰক্ষা কৰি শান্তিৰ পৰিৱেশ বিৰাজ কৰক, হত্যা হিংসা পৰিহাৰ কৰি সকলোৱে যাতে সমন্বয়েৰে একতাৰে যাতে সকলোৱে আগবাঢ়ি যায় তাৰ কাৰণে ছাত্ৰ সন্থাই আমি সকলো পক্ষৰ প্ৰতি আমি আহ্বান জনাইছোঁ।